বিপিএফ দল এটা গণতান্ত্রিক দল দলৰ মজিয়াত দলৰ বাহিৰত দলৰ ভিতৰত এজনে আনজনৰ সমালোচনা প্ৰতি সমালোচনা কৰা সেইটো একেবাৰে অসম্ভৱ নহয় আচৰিত হ'ব লগা একো নাই গণতান্ত্ৰিক ব্যৱস্থাৰে দল আমি চলাইছো গতিকে গণতান্ত্ৰিকভাৱে নিজৰ নিজৰ মন্তব্য বক্তব্য ৰাখাৰ অধিকাৰ সবৰে আছে আমি এতিয়া গোমা সমষ্টিত যেটো দেখা পাই আছো সেইটো ব্যতিক্ৰম বুলি ভাবা নাই প্ৰতিটো দলত আছে এই বিজেপি দলতো আছে কোনবা আমাৰ কংগ্ৰেছ দলতো আছে ৰাজনৈতিক দলবিলাকৰ মাজত এইবিলাক সমালোচনা প্ৰতি সমালোচনা থাকে কিন্তু ইয়াৰ অৰ্থ নহয় যে দলৰ কাৰণে কিবা এটা ক্ষতি হ'বলৈ গৈ আছে দলৰ মুৰব্বীয়ে গম পাব এতিয়া দলৰ নেতাসকলে বুজি পাব এতিয়া যে এই সমস্যাটো কিয় সৃষ্টি হ'ল কতবা নহয় কতবা নিশ্চয় কিবা এটা খেলিমেলি হৈছে আৰু এই খেলিমেলিটো আঁতৰাবৰ কাৰণে দলীয় হাইকমাণ্ডে নিশ্চয় ব্যৱস্থা ল'বলৈ তেখেতে সুবিধা পাব আৰু পনপটীয়াকৈ জনাই দিয়াৰ নিশ্চয় তেখেতসকলে সুবিধা পোৱা নাছিল যাৰ কাৰণে তেওঁলোকে পাকে প্ৰকাৰে মানে আজি হাইকমাণ্ডৰ বা লিডাৰবিলাকৰ কাণত যাতে গুচি যায় ইয়াৰ কাৰণে সেইখিনি হয়তো তেওঁলোকে সমালোচনা প্ৰতি সমালোচনাৰ এই মুকলিকৈ কৰাৰ প্ৰক্ৰিয়াৰে হাইকমাণ্ডক জনোৱাৰ ব্যৱস্থাটো লৈছে মই ভাবো এইটো আমাৰ কাৰণে ডাঙৰ সমস্যা নহয় এই সমস্যা আমি সোনকালে সমাধান কৰি ল'ম আমাৰ মাজত পুনৰ তেখেতসকলক একগোট কৰি পেলাই ঐক্যবদ্ধভাৱে কাম কৰিবৰ কাৰণে আমি সোনকালে ব্যৱস্থাটো ল'ম নহয় আপোনালোকে ইতিমধ্যে বুজি পাইছে ইউপিপিএল দলে জন্ম লগ্নৰ পৰাই মুখত এটা কথা কৈ আহিছে হাতেৰে এটা কাম বেলেগে কৰি আছে তেওঁলোকে সুইজাৰলেণ্ড বনাবৰ কাৰণে কৈছিলে আমাৰ অঞ্চলখন এতিয়া নৰকত ফেলাই দিয়াটো আপোনালোকে দেখা পাই আছে ঘৰে ঘৰে চাকৰি দিবৰ কাৰণে তেওঁলোকে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে আজি দেখোন এটাও চাকৰি কোনো ঘৰত কোনো ব্যক্তিক দিব পৰা নাই মহিলাসকলক ৭৫,০০০কৈ টকা দিয়াৰ কাৰণে কথা কৈছিলে কিন্তু বাস্তৱত তেখেতসকলে ১ টকাও আজি কোনো সেল্ফ হেল্প গ্ৰুপক দিয়া হোৱা নাই বিটিচি অঞ্চলৰ উন্নয়নৰ কাৰণেতো হাজাৰ গাণ্ডা তেখেতসকলে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ক'ৰবাত দেখা পাইছে জানো আপোনালোকে নতুনকৈ আন্তঃগাঁথনি নিৰ্মাণ কৰা অনুষ্ঠান প্ৰতিষ্ঠান চৰকাৰৰ পৰা আনি ইয়াত স্থাপন কৰা কেতিয়াবা দেখা পাইছে নেকি একো দেখা পোৱা নাই গতিকে তেওঁলোকে আজি কম্বল বিতৰণ কৰি ৰাজনীতি কৰাটো আচৰিত হ'ব লগা নাই তেখেতসকলে নামি আহি তেওঁলোকে যে ৰাইজৰ হৈ ডাঙৰ ডাঙৰ কথা দি পেলাই ডাঙৰ ডাঙৰ একো কাম কৰিব নোৱাৰিলে এতিয়া ডাঙৰ কামটো কৰিব নোৱাৰে ইয়াৰ কাৰণে সৰু সুৰা এইবিলাক আঁঠুৱা মুছাৰি এইবিলাক মানে কম্বল সূতাৰ মানে সৰু সৰু বয় বস্তুৰ আশ্ৰয় লৈহে ৰাজনীতি কৰিব লগা হোৱা কাহা ছুইজাৰলেণ্ড কাহা আঁঠুৱা মুছাৰি ক'ত মানে ঘৰে ঘৰে চাকৰি ক'ত আৰু মানে কি কয় সূতা কম্বল ইয়াৰ যে আশ্ৰয় লৈ ৰাজনীতি কৰিব লগা হোৱা সেইটোকে বুজাইছে যে তেখেতসকলে ৰাজনৈতিকভাৱে বিপৰ্যয় হৈছে আৰু নিৰ্বাচনত হাৰি যাব লগা হোৱা এই পৰিস্থিতিৰ মাজত যে সময় পৰিছে ইয়াৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে সূতা কম্বলৰ আশ্ৰয় লৈছে সূতা কম্বল বিতৰণ কৰি ৰাজনীতি কৰিব বিচাৰিছে কিন্তু ইয়াৰ দ্বাৰা দি তেখেতসকলে তেওঁলোকৰ ক্ষতি হোৱা তেওঁলোকৰ দলৰ ভেটি মানে শক্তি যে নষ্ট হৈ গৈছে ইয়াৰ দ্বাৰা দি তেওঁলোকে কেতিয়াও মানে নিজকে উদ্ধাৰ কৰিব নোৱাৰে পুনৰ শক্তি তেওঁলোকে মানে যুগুত কৰিব নোৱাৰিব ৰাইজে তেখেতসকলক স্পষ্টভাৱে নাকচ কৰিছে এইবাৰ হাগ্ৰামাৰে চৰকাৰ হাগ্ৰামাকে চৰকাৰত আনিব ৰাইজে সেইটো থিৰাং কৰিছে মই মোৰ সমষ্টিৰ আমাৰ বাউৰাগুৰিৰ পৰা শক্তি আশ্ৰমলৈকে যিটো যোৱা ৰাস্তা সেই ৰাস্তাত ৩টা আধাৰশিলা স্থাপন মই কৰিছো ইয়াত 2টা আছে আকৌ এটা হ'ল চিটেলাৰ পৰা চাপৰগ্ৰামলৈকে যোৱা যিটো ৰাস্তা ইয়াৰ কাৰণেও মই আধাৰশিলা স্থাপন কৰিলো মূল কথাটো হ'ল যে আমাৰ বাউৰাগুৰিৰ পৰা চিটেলালি শক্তি আশ্ৰমলৈকে যোৱা যিটো ৰাস্তা এই ৰাস্তাটো গোসাইগাঁও সাব ডিভিজন সংযোগী এটা ৰাস্তা গোসাইগাঁও সাব ডিভিজন অঞ্চলৰ বৃহত্তৰ অঞ্চলৰ মানুহবিলাকে এইটো ৰাস্তা দি আমাৰ কোকৰাঝাৰ হেড অফিচলৈকে বিটিচি হেড অফিচলৈকে নিজৰ নিজৰ অফিচিয়েল কাম কাজ কৰিবৰ কাৰণে বিভিন্ন আমাৰ বেপাৰ বাণিজ্য বা চিকিৎসা বা আমাৰ যিবিলাক মানে কি কয় ছাত্ৰ ছাত্ৰীসকল আছে কলেজ স্কুলবিলাকত এই ৰাস্তা দি তেওঁলোকে অহা যোৱা কৰে কিন্তু অতি দুখৰ বিষয়টো হ'ল যে বৰ্তমানৰ বিটিচি চৰকাৰখন চলোৱা এই চৰকাৰ চলোৱা নেতাবিলাকে 2020ৰ পৰা তেওঁলোকে চৰকাৰ চলাইছে আৰু 2020ৰ পৰা এই ৰাস্তাটো ভাঙিব আৰম্ভ হৈছিলে সেই ৰাস্তাৰ মেৰামতিৰ কাৰণেও একো আঁচনি নিদিলে আৰু নতুনকৈ বনাবৰ কাৰণেও একো আঁচনি নিদিলে
ইমান ইম্পৰ্টেণ্ট এটা ৰাস্তা আজি ৰাস্তাৰ কোনো তেনেকুৱা আপুনি বিচাৰি নমুনাটো দেখা নাপাব ইয়াত চব পুখুৰী হৈ গ'ল গতিকে এই দৰকাৰী ৰাস্তাটো অঞ্চলবাসী ৰাইজে নিৰ্মাণ কৰিবৰ কাৰণে বহুবাৰ বহুজন নেতাবিলাকৰ ওচৰত গৈ পেলাই দাবী জনালে চৰকাৰৰ ওচৰত দাবী জনালে তথাপিও নোহোৱাটো দেখা পায় নকৰাটো দেখা পায় মোৰ পালৰ পৰা মোৰ উদ্যোগত মই অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱৰ লগত কথা পাতি এই বছৰ ইয়াত মুখ্যমন্ত্ৰী উন্নত পকীপথ নিৰ্মাণ আঁচনিৰ অধীনত নতুনকৈ বনাবৰ কাৰণে বহলকৈ বনাবৰ কাৰণে এই আঁচনিটো দিয়া হ'ল আনা হ'ল আৰু ইয়াৰে আধাৰশিলা স্থাপন আজি মই কৰিছোঁ ৰাইজে নিশ্চয় চবে ভাল পাব এই অঞ্চলৰ ৰাইজে যিহেতু ভুগিছিলে ৰাস্তা বেয়া হোৱাৰ কাৰণে বিভিন্ন ধৰণৰ অসুবিধা মানে যাতায়াতৰ বেলেকাত তেওঁলোকে আজি সেইটো মই মুখেৰে ক'ব নোৱাৰিম তেওঁলোকেহে জানিব কিমান কষ্টৰ মাজেৰে তেওঁলোকে চলিব লগা হৈছিল গতিকে এই কষ্ট আজিৰ পৰা নিশ্চয় ৰাস্তাটো বনোৱা আৰম্ভ যেহেতু হ'ব এই ৰাস্তাটো সম্পূৰ্ণ হৈ উঠাৰ পাছত অঞ্চলবাসী ৰাইজে নিশ্চয় ৰেহাই পাব কষ্টৰ পৰা তেওঁলোকে পৰিত্ৰাণ পাব আৰু গোসাইগাঁও সাব ডিভিজন কোকৰাঝাৰ ডিসি মানে হেডকোৱাৰ্টাৰ ইয়াৰ লগত মানে যেটো সংযোগী ৰাস্তা হ'ল এই ৰাস্তা দি মানুহবিলাকে আহ যাহ কৰিবৰ কাৰণে গাড়ী ঘোড়া চলাবৰ কাৰণে সবৰ কাৰণে ভাল হ'ব আৰু অঞ্চলৰ এটা যাতায়াতৰ উন্নতি আমাৰ এই অঞ্চলৰ ৰাইজে পাবলৈ সক্ষম হ'ব গতিকে মই অসম চৰকাৰক এইখিনি কৰি দিয়াৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ